Welcome to Rhythm of Sound. Please like, share and subscribe. আপোনাৰ অন্য এটা ব্যক্তিত্ব আছে আপুনি টাই সংস্কৃতিৰ সংৰক্ষক আৰু টাই সাহিত্যৰ এক প্ৰকাৰৰ এজন গৱেষক আৰু আৰু তাৰোপৰি আপুনি এখন কিতাপ ৰচনা কৰিছে মই কিতাপখনৰ নামটো পাহৰি গৈছো আপুনি এই বিষয়ে অলপ কওকচোন টাই সংস্কৃতিৰ লগত আপুনি কেনেকৈ জড়িত হ'ল টাই সংস্কৃতিৰ জড়িত হ'বলৈ পালো কেনেকৈ আমি গুৱাহাটী লতাশিলত বিহু মাৰি বুলি কৈছিলোঁ কিমান চনৰ কথা এইটো সেইটো বেছিলা কথা এইটো 1986 চনৰ কথা 86 চনৰ কথা তেতিয়া লতাশিলৈ গ'লোঁ তেতিয়া তাত এই বিচাৰখিনিয়ে ক'লে বোলে শিৱসাগৰো বোলে ৰাজহাঁহৰ ঘনচিৰিকাৰ ৰাজহাঁহলৈ খোজ দিলে তাৰ বোলেতো বিহু বেলেগ আছিলে তেওঁলোকে লালুং খাম নে লালুং থাম বুলি কয় তেনেকুৱা বিহু আছিলে তেওঁলোকে সেইবিলাক পাহৰি এই শিৱসাগৰ মানুহে বিশেষকৈ এতিয়া অন্য স্থানে গতি কৰিছে সেই তেতিয়া মই টাই সংস্কৃতিলৈ গুচি আহিলোঁ মানে আপুনি লতাশিললৈ বিহুক লৈ গৈছিলে বিহুক লৈ গৈছিলোঁ তাৰপিছত তাত ক'লে কি যে আহোমৰ বিহুটো বেলেগ কোনোবাই হয়তো ক'লে আৰু সেইটো তাৰ গোটেই লতাশিলৰ এটা সামগ্ৰিক মন্তব্য হ'ব পাৰে কোনোবা দুই এজনে হয়তো ক'লে আপুনি তেতিয়া ক'লে কি যে মই টাই আহোমলৈ গুচি অহাই ভাল টাই আহোমলৈ ইয়াত হেৰি নহয় তেতিয়া মই সেই কৃষিখিনি মই নাচ বাগখিনি বুজি নাপাওঁ হয় গতিকে তাততো মই সেই হ'ব লগা পৰিলে তেতিয়া পূৰ্বাঞ্চল টাই এটা সদস্যটো হৈ তাত আমাৰ সংস্কৃতি এফেয়াৰ্ছটো আছে তাৰ পৰা এই পাঠচাকুত আহি এইবিলাক চৰ্চা কৰোঁ আপুনি টাই আহোম কোনকেইটা সংগঠনৰ লগত জড়িত মই টাই আহোম সাহিত্য সভা টাই আহোম ছাত্ৰ সন্থা টাই আহোম যুৱক পৰিষদ টাই আহোম যুৱক ছাত্ৰ পৰিষদ টাই আহোম লাচি থানা আপুনি টাই আহোমৰ বহু সংগঠনৰ লগত জড়িত আপোনাৰ এনে বিষয়বাদ কিবা আপোনাক দায়িত্ব দিছে নেকি এইটো পাৰ্মানেণ্ট পুৰোহিত তেওঁলোকৰ মই কি ক'লে পাৰ্মানেণ্ট পুৰোহিত আপুনি আহোমৰ পুৰোহিত মানে মলুং হয় আপুনি মলুঙৰ কাম কৰোঁ কাৰণ সেইখিনিতো আমি কাক কেনেকৈ পূজা দিবলৈ সেইটো চবৰ মানুহ নোৱাৰে এটা বানফি এটা ফুৰালুংটো ধৰি লওক ৰাস এটা পাতি চাকি জ্বলাই কৰে তাত প্ৰসাদৰ ভাগবিলাক ডুঙত দিয়ে কিন্তু বানফি যিটো বুলি কয় সেইটো মাইহাং বুলি কয় চাং পাতি দিয়ে তাত পূবে দিব খাওঁ খাম মৌ খাম পশ্চিমে দিব মদ কুম তাই এফালে দিব জান চাই হোম তাই এফালে থাকিব আপোনাৰ লেংকুৰি তাই এফালে থাকিব আই ফালুন তাই এফালে থাকিব লেংডন তাই এফালে ৰাখিন বাখিন তাই এফালে থাকিব চিকলামচাং এভাগে ভাগ থাকে চিকলামচাং হ'লে নক্ষত্ৰপুৰ নিশ্চয়কৈ এই কথাখিনি আপোনাৰ এই যে নামখিনি ক'লে সেইখিনি টাই আহোমৰ দেৱতাৰ নাম নহয় জানো দেৱতা মই লেংডন নামটোৰ পৰা অনুমান কৰিছোঁ হয় লেংডন হ'ল আই লেংডিন হ'ল পৃথিৱী হয় আৰু লেংডিন হ'ল সৃষ্টিকৰ্তা ব্ৰহ্মা হয় আই ফালুন হ'ল বৰ্জৰ অধিপতি হয় এই যিটো হেৰি বুলি কয় চিকলামচাং হ'ল নক্ষত্ৰপুৰ খাওঁ খাম মৌ খাম হ'ল স্থলৰ অধিপতি শস্যৰ অধিপতি মদকুম টাইকুম হ'ল বায়ুৰ অধিপতি আৰু আপোনাৰ বৰষুণৰ অধিপতি বৰষুণ আৰু বায়ু আৰু মদকুম টাইকুম বৰষুণৰ অধিপতি আৰু আপোনাৰ বতাহৰ বৰ্তমান অসমত এতিয়া যিটো টাই সংস্কৃতি বা টাই সাহিত্য আৰু সংস্কৃতি অসমত যিটো আছে বৰ্তমান অসমৰ টাই সাহিত্য সংস্কৃতিৰ আপুনি ট্ৰেণ্ডটো কি বুলি ভাবে ধাৰাটো কি বুলি ভাবে কোনটো ধাৰাত আছে কিমান প্ৰসাৰ ঘটিছে বা নাই ঘটা ৰাইজৰ মাজত কিমান দূৰ আছে ৰাইজৰ মাজত এতিয়া কিন্তু বহুত অনুষ্ঠান আগবাঢ়ি আহিছে কিন্তু এই বৈষ্ণৱ মাৰ্গটো শংকৰ গুৰুজনাৰ তাতকৈ আগতে এইটো তাওবাদটো আছে আৰু 1228 চাওলুং চুকাফা আহোঁতে এই মলুং লৈ আহিছে হয় সেইমতে পূজা পাতলৰ বাটত দি আহিছে কাৰণ হেৰিয়াক দিয়ে মদকুম টাইকমত দি আহিছে মাছ বাটত চ'ত মাহত কেলৈ বতাহ বৰষুণ নহ'বলৈ কম হ'বলৈ হয় মন কৰিছে খাওঁ খাম মৌ খামক বাটত দিছে কেলৈ শস্যপূৰ্ণে পৃথিৱী ভৰপূৰ হ'বলৈ হয় সেইভাগে সেই দেৱতাবিলাকক পূজা দি আনিছে আৰু ঠিক আছে মানুহ মৰিছে হয় সেইটো বাটতে তাক মৈদাম দি আহিছে কিন্তু তাক পূৰ্ব লাগিছে নহয় সেই চিকলামচাঙক দি আহিছে সেইটো নক্ষত্ৰ পূৰ্ব ৰাখিন বাখিন ধৰি লওক কোনোবাটো মৰিছে বাটত সেইটো বাৰ পূৰ্ক লাগিছে সেইটো ৰাখিন বাখিনটো বাৰ পূৰ্ক বুলি কয় সেইবিলাক সেইভাগে এতিয়া আপুনি তাইৰ যিখিনি দেৱ দেৱতাৰ পূজা পাতল যিটো ব্যৱস্থা এই ব্যৱস্থাৰ কথা ক'লে তাইৰ সাহিত্যটোৰ বিষয়ে আপুনি কি কয় তাইৰ সাহিত্যৰ প্ৰসাৰ ঘটিছে তাৰ সাহিত্য সভাটো ইয়াত ধৰি লওক প্ৰত্যেকটো হেৰিয়াৰ লগতে জনগোষ্ঠীৰ লগত সম্পৰ্ক আছে ধৰি লওক বড়োৰ লগত আছে মিচিঙৰ লগত আছে দেউৰীৰ লগত আছে কছাৰী প্ৰসাৰ কিমান ঘটিছে বৰ্তমান প্ৰসাৰ এতিয়া আগত নাছিলে এতিয়া অলপ ঘটিছে টাই ভাষা বা টাই সংস্কৃতি সাহিত্য মানুহে শিকিছে বিশেষকৈ টাই ভাষাটো যেতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ভিতৰত হ'ল
হয় আপোনাৰ মই এটা কথা সুধিবলৈ আগতে থাকি গৈছিলে আপুনি আপোনাৰ শিক্ষা জীৱনৰ বিষয়ে নকলে আপুনি টাই ভাষাটো আপোনাৰ কিবা শিক্ষা আছে মই জনামতে আপুনি ক'ত কেনেধৰণে শিক্ষা ল'লে টাই ভাষাত আপুনি মাষ্টাৰ ডিগ্ৰী কৰা বুলি মই শুনিছোঁ কিমান দূৰ সত্য টাই ভাষাটোত মাষ্টাৰ বুৰঞ্জীতে মাষ্টাৰ টাই লেংগুৱেজত পঢ়ি তাত বুৰঞ্জী বিষয়টো আছে সেই বুৰঞ্জী বিষয়টোহে মই মাষ্টাৰ ডিগ্ৰীটো লোৱা কোনটো আপুনি কোনখন বিশ্ববিদ্যালয়ৰ পৰা মাষ্টাৰ ডিগ্ৰী লৈছিলে এইটো ডিব্ৰুগড় ইউনিভাৰ্চিটি তাতহে আছে দেই হিষ্ট্ৰীটো টাই সেইটো ডিব্ৰুগড় ইউনিভাৰ্চিটি ক'তো নাই ডিব্ৰুগড় ইউনিভাৰ্চিটি আপুনি টাইৰ ভাষাৰ বুৰঞ্জীত মাষ্টাৰ ডিগ্ৰী কৰিছে হয় কিমান চনৰ কথা এইটো 88 কথা 88 চনত তেতিয়াতো আপুনি বহুত পিছত বহুত দেৰিকৈ আপুনি এইটো মাষ্টাৰ ডিগ্ৰীটো লৈছে নহয় তেতিয়াও আপোনাৰ পঢ়া মানসিকতা আছে তোমাৰ এইটোলৈকে পঢ়িবলৈ তাত পঢ়িলে আমি বহুত জেগাত আমাৰ ধৰি লওক বুৰঞ্জী কথাবিলাকত আমি অলপ জেগা লাজ পালোঁ হয় লাজ পাই তেতিয়া এইটো কথা নহয় বুৰঞ্জীবিলাক সম্পূৰ্ণ মই জানিব লাগিব তেতিয়া মই একেবাৰে একক গ্ৰহমতে সৰস্বতী জাচিংফা পূজা পাতল পাৰ্টি লৈ মই এক মানে আপুনি এই আহোমৰ যিখিনি টাই সংস্কৃতি বুলি কৈ দিয়াৰ লগে আহোম ৰাজশাসনৰ যিখিনি কীৰ্তিচিহ্ন এইখিনি পৰি যায় ৰংঘৰ ঐতিহাসিক ঐতিহ্য পৰি যায় ৰংঘৰ কাৰেংঘৰ শিৱদৌলৰ পৰা আদি কৰি তলাতল ঘৰ এইখিনি বৰ্তমানৰ অৱস্থাটো ঠিকে আছেনে আপোনাৰ মতে ঠিকে নাই ধৰি লওক ৰংঘৰটোত প্ৰায় তলাতল ঘৰটোত প্ৰায় খান্দিলে বহুত জেগাত ৱাল ভাঙিলে ভাঙি তাত সেই এটা সময়ত মৰাণভত বহুত টকা পইচা সোমোৱাই থৈছিলে তেতিয়া ৱেৰছৰ দিনত ব্ৰিটিছেও কিছুমান গম পাই নিলে উলিয়াই তাৰ পাছত এই মুছলিম কেইটামানে নিলে তাৰপাছত কিছুমান হেৰিয়ে নিলে এইটো মিৰ্জুমলাই সিমান নিবলৈ নাপালে কিন্তু নিলে মিৰ্জুলাই মৈদামত থকাই মৈদামত থকা নিবলৈ পালে কেনেকৈ আগৰ যিটো বিদেশী আক্ৰমণ হৈছিলে বিদেশী আক্ৰমণতো বিভিন্ন ধৰণে বস্তু লৈ যোৱা হ'ল ব্ৰিটিছে বহুত বস্তু লৈ গ'ল কিন্তু বৰ্তমানৰ যিটো প্ৰচেষ্টা বৰ্তমানৰ যিটো চেষ্টা এই বস্তুখিনি ৰক্ষা কৰিবৰ কাৰণে সেইখিনি আপোনাৰ কাৰণে আপুনি সন্তুষ্ট হৈছেনে এইটো কথাত নাই বৰ্তমানে যিটো চৰকাৰে যিটো পদক্ষেপ গ্ৰহণ কৰিছে কাৰণ আচল বস্তুখিনি লৈ গ'ল এতিয়া সাধাৰণ বস্তু কেইটামান আছে ধৰি লওক যেনে মিৰ্জুমলাই নিলে মৈদাম খানি বাদলি বৰবৰাই দেখুৱালে মৈদাম খনাটো তেতিয়া বাদলি বৰবৰাই যেতিয়া এইখিনি কৰাটো গম পালে তেতিয়া নামৰূপত এটা সিদ্ধান্ত হ'ল যে জয়দহিংগৰ ৰাজপথত বহিয়ে বাদলি বৰবৰা সপৰিয়ালে মৃত্যুদণ্ড দিয়া হ'ব তেতিয়া বাদলি বৰবৰাই যেতিয়া কথাটো কোলা চাদৰ মুখে গম পালে গম পোৱাৰ লগে লগে মিৰ্জুমলাই যেতিয়া গড়গাঁৱৰ পৰা দিল্লীলৈ ঘূৰি যাবলগীয়া হ'ল তেতিয়া মিৰ্জুমলাই ক'লে যে এটা ঘৰলৈ জাহাপনা মোকো লৈ যাব লাগিব বোলে কেলৈ তোমাক নিব লাগে বোলে এটা কথা হ'ল ইয়াত যদি মই থাকোঁ আপোনাক যে মই গোটেইখিনি তথ্যখিনি দেখুৱালোঁ হেৰি কৰি দিলোঁ মোক এহাতি কোনো ধৰণে মৃত্যুদণ্ডটো কৰিলোঁ তাত দিলে মই জীয়াই থাকোঁ বোলে ঠিক আছে তাৰপৰা চল তেতিয়া সেই বাদলি বৰবৰা পৰিয়ালটো তালৈ দিল্লীলৈ গুচি গ'ল এতিয়া তাত কিছুমান বিহাৰী ভাষা কোৱা মানে বৰবৰা লিখে সেইখিনি বাদলি বৰবৰা পৰিয়ালটো তাত আছে হয় এতিয়া ঠিক আছে আপুনি টাই যিখিনি সাহিত্য টাই সংস্কৃতি আৰু আহোমসকলৰ যি ঐতিহ্য সেই বিষয়ত আপোনাৰ লগত কিছুমান বহুতখিনি কথা পাতিলোঁ এতিয়া আমি আপোনাৰ অন্য এটা বিষয়লৈ যাওঁ আপোনাৰ যিহেতু মানে প্ৰতিভা বিভিন্ন দিশত আছে ব্যক্তিত্ব আপোনাৰ বহুমুখী ব্যক্তিত্ব আপোনাৰ এটা মোৰ খুহুতীয়া কথা মনত পৰিছে আপুনি সেই কথাটো মই এৰি যাব নোৱাৰিম সেই কথাটো হৈছে আপুনি তিহাৰ জেলত আপোনাৰ শাস্তি প্ৰদান কৰিছিলে তিহাৰ জেল খাইছিলে তিহাৰ জেলত আছিলে সেই সম্পৰ্কে আমি যাম তিহাৰ জেললৈ আপুনি কেলৈ যাবলগীয়া হ'ল কি কথা আপোনাৰ ৰাজনৈতিক জীৱনৰ আপুনি ৰাজনৈতিক লগতো জড়িত আছিলে আপুনি সেই বিষয়ে কওকচোন আৰু আপোনাৰ জীৱনত কি হৈছে আপুনি বিভিন্ন ধৰণৰ বিখ্যাত মানুহৰ সংস্পৰ্শ পাইছে আৰু যথেষ্ট অসমৰ গুৰি ধৰা মানুহৰ যেনেকৈ বিষ্ণু ৰাভাৰ লগত আপুনি আছিল আপুনি খগেন বৰবৰুৱাৰ লগত আছিল আপুনি ডক্টৰ লীলা গগৈৰ লগত আছিল গতিকে এই কেনেধৰণে আপুনি ৰাজনীতিলৈ গ'ল আৰু চমুকৈ ক'ব এই কথাৰ বিষয়ে আৰু কেনেকৈ এই তিহাৰ জেললৈ কেনেকৈ যাবলৈ ক'লে আপুনি তিহাৰ জেললৈ যাবলৈ তেতিয়া RCPI দলটো আপোনাৰ অবৈধ ঘোষণা কৰিলে চৰকাৰে তেতিয়া অস্ত্ৰ শস্ত্ৰ লৈ মানুহ যেন তেনে বিলাকত কিছুমান মানুহ মাৰিবলৈ ধৰিলে যেনে ভূধৰ মোৰ্চাৰ বাপুকণ চোৰ সেই দুষ্কৃতি মানুহ কিছুমান মাৰিবলৈ ধৰিলে দুৰ্নীতি কৰা মানুহ তেতিয়া চৰকাৰে দেখিলে যে ইভাগে থাকিলে সেইটো হ'ব না তেতিয়া অবৈধ ঘোষণা কৰিলে কোৱাৰ লগে মানুহখিনি আপুনি RCPI দলৰ মই তেতিয়া শিৱসাগৰ জিলাৰ মই সেনাধ্যক্ষ তেতিয়া কি কৰিলে তেতিয়া মোক তিহাৰ জেললৈ পঠিয়াই দিলে বিচাৰ দিনাই আনে যোৰহাটলৈ আকৌ লৈ যায় তাৰপিছত বিচাৰত 3 মাহ তিহাৰ থকাৰ পাছত বিচাৰত মোৰ 20 বছৰ জেল হ'ল 20 বছৰ জেল হ'ল লাষ্টত তেতিয়া ৰাজুদ্দিন ৰহমান উকিল আছিলে তেতিয়া PK পাণ্ডে জাৰ্জ আছিলে তেতিয়া PK পাণ্ডে ক'লে ই যদি বোলে এপিলত খালাচ পাই মোক ক'বলগীয়া নাই তেতিয়া হাইকোৰ্ট আছিলে কলিকতা তেতিয়া
মই এপিল কৰিলোঁ উকিলে সেই স্কুল চাৰ্টিফিকেট প্ৰডিউচ কৰিলে এপিলত মই খালাচল এবছৰ 8 মাহ থাকি মই ওলাই আহিলোঁ আপুনি বিপ্লৱী জীৱনৰ লগতো জড়িত আপুনি বিষ্ণু ৰাভাৰ লগতো গৈছে আপোনাৰ কমিউনিষ্ট পাৰ্টি কৰিছে আপুনি এতিয়া এই তিহাৰলৈ কি দুখত নিলে আপোনাৰ RCP পাৰ্টিটো বেন কৰাৰ পাছতে সেইটো অপৰাধ হাঠিয়াতে পোৱা আপোনাৰ হাঠিয়াতে পালে ষ্টেণ্ড গানৰ সৈতে পালে ষ্টেণ্ড গানৰ সৈতে আপুনি ধৰা পৰিছে এই বিষয়টো অলপ কওকচোন আপুনি ষ্টেণ্ড গানৰ সৈতে কেনেকৈ ধৰা পৰিলে ধৰি লওক তেতিয়া এইফালে অপাৰেশ্যন চলাই আহিছে আমি তেতিয়া পতিলীয়া হাবিত পলাই আছিলোঁ তেতিয়া এইফালে অপাৰেশ্যন চলাই সেইফালৰ পৰা আমি এইফালে আহিবলগীয়াত পৰিলে তেনেকৈ আলফা অপাৰেশ্যনটো এইফালৰ পৰা সিফালে গ'লগৈ সিফালৰ পৰা তেতিয়া মই এইফালে আহিলোঁ এইটো কিমান চনৰ কথা এইটো 1950 চনৰ কথা তেতিয়া মই এইফালে ভটিয়াই আহিব লগাত পৰিলে ভটিয়াই আহোঁতে মই সেই ল'ৰা পুতা হাবিতে মই থাকিবলৈ আহিছোঁ কিন্তু তাত আগদিনাৰ পৰা অপাৰেশ্যন চলি আছে এই কথাটো কোনো চিয়াইটিয়ে মোক নকৰিলে আৰু বিশেষকৈ আমাৰ যিটো ৱায়াৰলেছ আছিলে ৱায়াৰলেছলৈ ওপৰত জব্দ কৰিলে কাটাত কৰিলে ৱায়াৰলেছবিলাকে নধৰা হ'ল তেতিয়া মই গম গতি একো নাপালোঁ ইয়াত পলাবলৈ আহোঁতে সিফালৰ পৰা অপাৰেশ্যন আৰ্মি আহিছে আহোঁতে মোৰ তেতিয়া উপায় নাইকিয়া হ'ল তেতিয়া মই ষ্টেণ্ড কাৰ্ড তললৈ উভতাই ওপৰলৈ হাত তুলি দিলোঁ তেতিয়া মোক এৰেষ্ট কৰি হেৰিয়ালৈ পঠিয়াই দিলে কোৰ্টলৈ কোৰ্টৰ পৰা গৈ আমগুৰি থানাই উলিয়াই আনিলে আনি তেতিয়া মোক মাৰপিট কৰিছে আপোনাৰ শাৰীৰিকভাৱে অত্যাচাৰ চলোৱা হ'ল চলাৰ তেতিয়া এইবোৰ বেজী সোমাল আঙুলি হ'ল এইবোৰ ডাঙৰ পাবোৰ এইবোৰ গাঁঠিবোৰ ডাঙৰ হ'ল তেতিয়া সেই বন্দুকৰ আৰু ভয় কৰাবলৈ বেজী সোমোৱা তাৰপৰা সেই এবছৰ 8 মাহ থাকি এপ্ৰিল ঘূৰিলে মই খালাচ পাই ওলাই আহিছোঁ তিহাৰ জেলত আপুনি কিমান দিন থাকিল তিহাৰ জেলত 3 মাহ 3 মাহৰ পিছত আপোনাৰ খালাচ দি দিলে 3 মাহৰ পিছত মোৰ বিচাৰ হ'ল নহয় বিচাৰতৰ মোৰ এতিয়া 20 বছৰ জেল হ'ল তেতিয়া অসমৰ জেলত থ'বলগীয়াত পৰিলে তেতিয়া তাত মানে কোনোবাই বৰৰে লৈ আহে বুলিহে তাত থৈছিলেগৈ সংগঠনে গৈ নাপায়গৈ যাতে তাৰপৰা যেতিয়া এটা বিচাৰ তৰাই হ'লে 20 বছৰ জেল তেতিয়া এটা নগাঁৱত সোমোৱাই দিলে সোমোৱাৰ পাছত নগাঁৱৰ পৰা তালৈকে কাছা আনিলে কাছাৰ পৰা এখন জেলে আনি থাওঁতে এবছৰ 8 মাহ পাছত কলিকতাৰ পৰা এপ্ৰিল ঘূৰিলে এপ্ৰিলত খালাচ পাই ওলাই আহিলোঁ আপুনি মানে 20 বছৰ জেলটো কমাবৰ কাৰণে আপিল কৰিলে এপ্ৰিল কৰা হ'ল নহ'লেতো 20 বছৰ থাকিব লাগে আৰু সেই জাজে পিছত এইটো ক্ষমাদান দিলে মানে ক্ষমাদান দিলে জাজে চালে স্কুল চাৰ্ভেলতে এটা ষ্টুডেণ্ট তাৰ লাইফটো নষ্ট হ'ব নালাগে ভৱিষ্যতে এটা দেশৰ সুনাগৰিক হওক গতিকে তাক মই এই 20 বছৰটো ৰেহাই দিলে এবছৰ 8 মাহতে তাক মুক্তিদান দিয়া হ'ল বহুত ডাঙৰ কথা এতিয়া আপোনাৰ বিষ্ণুপ্ৰসাদ ৰাভা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ লগত আপুনি কেনেকৈ জড়িত আপোনাৰ তাৰ অলপমান দুই এটা আপোনাৰ অনুভূতি জড়িত হ'বলৈ পালোঁ তেতিয়া মই প্ৰথম খগেন বৰুৱা দিয়ে ৰখি তাৰপৰা তেওঁ লাহেকৈ তেতিয়াৰ আমগুৰি সমষ্টিৰ বিধায়ক খগেন বৰুৱা তেওঁতো অসমৰ ক্ষেত্ৰত এজন বিখ্যাত ব্যক্তি আছিলে তেতিয়া কি হ'ল এই বিষ্ণু ৰাভা ইয়ালৈ গুচি আহিলে মই তাৰপৰা খাটা পতা আমি ইয়াত ওলালে ইয়ালৈ তেতিয়া বৰবৰা মই তেতিয়া বৰবৰা দেশ ৰখি দৰা বুলি এটা আহিলে তাৰপিছত মোক বিষ্ণু ৰাভালৈ লৈ গ'লগৈ যে তুমি ইয়াক ভালকৈ ৰক্ষণাবেক্ষণ ৰাখিবা যাতে তোমাৰ প্ৰাণহানি হ'লেও যাতে ৰাভাৰ প্ৰাণহানি হ'ব নালাগে বিষ্ণুপ্ৰসাদ ৰাভাৰো আপুনি দেহৰক্ষী আছিল খগেন বৰবৰুৱাৰো দেহৰক্ষী আছিল দেহৰক্ষী মানে তেতিয়া RCPI দলটো মানে মই বিশেষ নাজানো এই দলটোৰ বিষয়ে RCPI দলত দলীয় দেহৰক্ষী থাকে নেকি লিডাৰকেইটা দেহৰক্ষী মানে বন্দুক বাৰু লৈ থাকে বন্দুক বাৰু সম্পূৰ্ণ মহিলাকে দেহৰক্ষীটো আপুনি যিহেতু বন্দুক বাৰু লৈ দেহৰক্ষী আপুনি ষ্টেণ্ড গান লৈ ধৰা নিশ্চয় আপোনাৰ শাৰীৰিক প্ৰশিক্ষণো আছিলে তেতিয়া দিয়া হৈছিলে 50 চনৰ 1950 চনৰ কথা বিষ্ণু ৰাভা দেহৰক্ষী আপুনি কিমান দিনৰ কাৰণে থাকিল 3 মাহ থাকিল আৰু খগেন বৰুৱাৰ দেহৰক্ষী হৈ কিমান দিন থাকিল তেওঁ প্ৰায় 6 মাহমান থাকিল তাৰপৰা লাহেকৈ মই ধৰাই পৰিলোঁ নহয় বিষ্ণু ৰাভাৰ পৰা বৰবৰলৈ আহিয়ে দেহৰক্ষী হৈ মই ধৰা পৰিছোঁ এই কোঁৱৰপতে ধৰা পৰিছোঁ ল'ৰা পুতালৈ পলাবলৈ আহোঁতেই ধৰা পৰি আৰু তিহাৰলৈ পঠাই দিলে তিহাৰৰ পৰা তাৰপৰা সেই 3 মাহ বিচাৰ 3 মাহৰ পাছত 20 বছৰ জেল হ'ল 20 বছৰ জেল হোৱাৰ পাছত আৰু এপ্ৰিল কৰিলোঁ এপ্ৰিলত খালাচ পাই আহিলোঁ ইয়াতে প্ৰথম ইলেকশ্যন ঘোষণা কৰিছে আমগুৰি বিমলা প্ৰসাদ চলিহাক দিছে আৰু তেওঁকে হটাই দিছোঁ হটাইছোঁ সেই বিমলা প্ৰসাদ চলিহাক আমাৰ গাড়ীতে লৈ আহিছোঁ আহি একেখন গাড়ীতে পহিলা কি ক'লে বিমলা প্ৰসাদ আমাৰ গাড়ীত লৈ আহিছোঁ মিটিং পাতিবলৈ প্ৰতিদ্বন্দ্বী
আমগুৰিত প্ৰথম হেৰিয়াতে মিটিং প্ৰাক্তন মুখ্যমন্ত্ৰী হয় হেৰিয়াতে পতা হৈছে এইডোখৰ বগাহাটে মিটিং পতা হৈছে তেতিয়া কয় যে এয়াই খগেন বৰবৰা এয়াই বিমলা প্ৰসাদ চলিহা এই প্ৰতিদ্বন্দ্বী আমগুৰি সমষ্টিত এই দুজন ব্যক্তিৰ ৰাইজে কোনজন ব্যক্তি বাছি লয় ৰাইজে বাছি লয় একেখন মঞ্চতে তেতিয়া একেখন এতিয়া নোৱাৰে তেতিয়া মূল্যবোধ ৰাজনীতি যথেষ্ট আছিল তেতিয়া ধৰি লওক ৰাজনীতিকৰ মানুহকেইটা বাহিৰতহে ততে মই কিন্তু তেতিয়া লগ খাই এটাই কৰি বা একেখন গাড়ীতে যদি মোৰ গাড়ীত একো নাই কাৰণ মই আপোনাৰখন গাড়ী মোক লৈ আহিলে কিন্তু এতিয়া আনিব নোৱাৰে তেতিয়া এনেকুৱা মিলা যিবাৰ আপোনাৰ একেখন মঞ্চতে চব খোৱা হয় একেখন মঞ্চতে আগে কোনটো শাসক দলটো ক'বলৈ দিয়ে তাৰপিছত ইটো দলে কয় তাৰ ওপৰতে তৰ্ক প্ৰতিযোগিতাত কোনে উত্তীৰ্ণ হয় আমি তেনেকৈ এতিয়া কিন্তু নোৱাৰিব তেন্তে এতিয়াতকৈতো তেতিয়া বহুত সুস্থ ৰাজনীতি আছিল তেতিয়া ৰাজনীতি সুস্থ এতিয়া ৰাজনীতি অসুস্থ এতিয়া ৰাজনীতিটো উদ্ভণ্ডালী ৰাজনীতি এতিয়াতো ভদ্ৰামী ৰাজনীতি নহয় দেই এইটো উদ্ভণ্ডামী ৰাজনীতি হয় এতিয়া আপুনি বিহুৰ সংস্কৃতিৰ ক্ষেত্ৰত জড়িত আপুনি তাই ভাষা সাহিত্যৰ ক্ষেত্ৰত জড়িত আপুনি এটা সময়ত বিপ্লৱো কৰিলে বিপ্লৱ কৰি তিহাৰ জেলত বিভিন্ন ক্ষেত্ৰত আপুনি ঘূৰি ফুৰিছে আৰু অনবৰত আপুনি পৰিভ্ৰমণ কৰি ফুৰিছে আপুনি এই পৰিভ্ৰমণ কৰি ফুৰোতে বিভিন্ন ধৰণৰ অভিজ্ঞতাৰ সন্মুখীন হৈছে আপুনি আপোনাৰ কিবা খুহুতীয়া অভিজ্ঞতা তেনেকুৱা হৈছে নেকি স্মৰণীয় কথা আপোনাৰ মনত ৰৈ গৈছে ইয়াতে হৈছিলে দেই এই আপোনাৰ বড়ো তাতে সেইভাগে জালো গৈ পালোগে মই চাবলৈ যোৱাহে দেই তেতিয়া সুধিলে ক'ৰ পৰা আহিছ কি কথা বোলে আমি শিৱসাগৰ কেলৈ আহিছে বুলি সংস্কৃতি আপোনালোকৰ নাচ গান চাব তেতিয়াহ'লে চাব পাৰে তেতিয়া আমাক সুধিছে যে এইটো হেৰিটো খাবি নাখাওঁ মধুটো মানে সাজ পানীটো হয় বোলে আমি আহোমলৈ খাওঁ তেতিয়াহ'লে খাবলৈ দিছে তেতিয়া তেহেঁতৰ নাচ বাগবিলাক ওলাইছে তেতিয়া মোৰ এটা কেমেৰা আছিলে দেই কেমেৰাতে ফটোবিলাক মই তুলি আনিছিলোঁ সাজপাৰবিলাকৰ কাৰণে তাত মই এটা চেষ্টা কৰিছিলোঁ যে এই জনগোষ্ঠীবিলাক কিমান শুদ্ধ হৈ থাকে নে অশুদ্ধ হয় সিহঁতি সেইটো চাবৰ কাৰণে মই ফটোবিলাক পিছত তেওঁলোকৰ ভাগে থাকিলে আমি অধোগতি গ'লোগৈ আমি আমাৰহে সাজপাৰ সংস্কৃতি বদলি হ'ল কিন্তু তেওঁলোকে আজিও পোৱা নাই যোৱাবাৰ মই ৰংঘৰ বাকৰিলে এই তিৱা নাচটো আনিবলৈ গুহাবিললৈ গৈছোঁ হয় আপোনাৰ মই অন্য কথালৈ যাওঁ আপুনি অকল বিহু সংস্কৃতি বা অকল টাই সংস্কৃতিৰ লগতে জড়িত নহয় আপুনি মই যিমান দূৰ জানো আপুনি ঝুমুৰ তিৱা হাজং মিচিং মণিপুৰী আৰু অৰুণাচলৰ বিভিন্ন সংস্কৃতিৰ লগতো জড়িত এই বিষয়ে আপোনাৰ চমুকৈ কওকচোন এইবিলাক চাওঁ কেলে মই এইটো কাৰণে এইবিলাক নাচ বাগবিলাক চাওঁ বিভিন্ন জনগোষ্ঠী সিহঁতৰ সম্বন্ধটো কাৰ লগত আছে আমাৰ যেনিবা বিহুবিলাক কৃষিজীৱী মানে কৃষিৰ লগত সম্বন্ধ আছে বাদ্যযন্ত্ৰ প্ৰত্যেকটা হেৰিয়াৰ লগত সম্বন্ধ আছে যেনে ঢোলটো মেঘগাজৰ লগত সম্বন্ধ গগনাখন বৰষুণ ঠিক কাঁহীখন ঠিক তাহাঁতৰ বাদ্যযন্ত্ৰ কিহৰ লগত সম্বন্ধ আছে মই সেইটো চাবলৈ বিচাৰোঁ সেইটোকে তেওঁলোকৰ ঘাটলৈ যাওঁ এতিয়া আপুনি কি দেখিছে মই এতিয়া দেখিছোঁ তেওঁলোকৰ পৃথিৱীৰ লগত সম্বন্ধ আছে এই নগাবিলাকৰহে নাই খ্ৰীষ্টানৰ নাই তেওঁলোকৰ সেই ভগৱানৰ ওপৰতহে তেওঁলোকৰ নিৰ্ভৰ খ্ৰীষ্টানসকল আৰু মুছলিম আৰু খ্ৰীষ্টান এই দুটাকহে পালোঁ ভগৱানৰ ওপৰত নিৰ্ভৰ যিবিলাক কৃষি বা অন্য জীৱৰ হয় আপোনাৰ এতিয়া মই আৰু কেইটামান কথা সুধি আমাৰ সাক্ষাৎকাৰটো সামৰণি কৰিম আপুনি যিহেতু বিপ্লৱৰ কথা ক'লে আপুনি ষ্টেণ্ড গান লৈ পিনি ধৰা পৰিছে ষ্টেণ্ড গান লৈ আৰ্মীৰ হাতত ধৰা পৰিছে আপুনি গুলিওৱা বা মাৰপিট কৰা বা আপোনাৰ যুদ্ধ কৰাৰ কিবা অভিজ্ঞতা আছেনে আচলতে দালিয়াপুৰতে আমাৰ লগত সংঘৰ্ষ হৈছিলে সেয়া বুঢ়াসকলে ক'ব তেতিয়া আমাৰ কঁকাল ভাগিলে আমাৰ 12টা মাৰিলে আপুনি ব্যক্তিগতভাৱে যুদ্ধৰ তেতিয়া মোৰ এই গুলি সোমাইছে দেই ইয়াত এই গুলি সোমাইছে তেতিয়া এইটো গুলি লৈ ব্ৰহ্মপুত্ৰ পাৰ হৈ গৈ গুলি উলিয়াইছোঁ হয় তেতিয়া উপায় নাইকিয়া হ'লে মুখামুখি হ'লে সিহঁতে ৰেড লাইট যেতিয়া দি দিলে উপায়টো নাই আৰু এতিয়া আপোনাৰ এতিয়া শেষৰ অংশলৈ আহিছোঁ আমি খুব কম সময়ৰ কাৰণে আপোনাৰ লগত কথা পাতিবলৈ আহিছোঁ শেষৰ ফালে যেতিয়া মই আহিলোঁ বিভিন্ন জেগাত ঘূৰি পকি এদিন দিল্লীত আমি এই চিফ ছেক্ৰেটাৰী তেতিয়া RL ডমি আছিলে লগ ধৰিবলৈ গৈছিলোঁ এটা কাৰণ মানে এইটো তেতিয়াৰ পৰা আমি বিচাৰিছিলোঁ যে অসমীয়াখিনিক OBC ঘোষণা দিব লাগে তেতিয়া আমি আহোম সংগঠন চতিয়া সংগঠন মাৰাঠভাৱে গৈছোঁ তেতিয়া আমাক দেৰি কৰি ধৰি সুধিলে পহিলা চতিয়া সুধিলে जी आप लोग तो बहुत पुराना आदमी है आसाम मुल्क का तो
भीष्म का गोष्ठी है आप लोग का व्यतीत भगवान श्री कृष्ण जी लेता था, इसमें लिए आप लोग छोटा होने को क्यों है? तो सब आदत को बड़ा होने को जाने को चाहिए, क्यों छोटा होने को चाहिए? एबार तार पाছত आमाक सुधिले तो आप लोग तो 100 साल को राजा है आसाम मुल्क का 17 बार तो मुगल को डिफीट दिया था, अपना शक्ति स्ट्रॉन्ग आदमी है, क्यों छोटा होने को आया था? তেতিয়া আমি उत्तर दिलो कि हमें छोटा होने को नहीं आया था, बड़ा होने को चाहिए, लेकिन तो नौकरी को लिए हम लोग तो आया था ऑफिस में। और नौकरी तो एजुकेशन क्वालिफिकेशन अच्छा होने से हर तब डॉक्टर मिल जाएगा पठे। এতিয়া আমি কি হৈছে সেইখিনি আপুনি শুনিলো, আপুনি চিফ সেক্ৰেটাৰী লগ কৰিছে, দিল্লীলৈ গ'ল, আপুনি অসমৰ বিভিন্ন কামৰ লগত ৰাজনীতিৰ লগত জড়িত হৈ থকা অৱস্থাত অসমৰ বিভিন্ন সমস্যালৈ লৈ পিনে আপুনি মাত মাতিছিলে বা কিবা কিবি কাম কৰিছিলে, দিল্লী গৈছিলে আপোনাৰ পাৰ্টিৰ মানে বেনাৰত আপুনি যিটো ৰাজনৈতিক পাৰ্টিৰ লগত জড়িত আছিল। এতিয়া আমি শেষত আপোনাৰ কি হ'ল, আপুনি ৰাজনীতিতকৈ আপুনি এজন শিল্পী হিচাপেহে আপুনি বেছি প্ৰখ্যাত হ'ল এই বৰ্তমান সময়ত। আপোনাক এজন বিহু বিচাৰক হিচাপে বেছি চিনি পায়, বিহুৱা হিচাপে বেছি চিনি পায় বা টাই সংস্কৃতিৰ লগত জড়িত মানুহ হিচাপে বেছি চিনি পায়। আমি একেবাৰে লাষ্ট অংশত উপনীত হৈছোঁ। এতিয়া আপোনাক মই দুটামান কথা সুধিম, তাৰপিছতে আমি আজি সামৰণি মাৰিম বুলি ভাবিছোঁ। এই আপুনি বৰ্তমানৰ যিসকল বিহুৱা বিহুৱতীৰ যুৱ প্ৰজন্ম আৰু তাৰোপৰি সমাজলৈ আপুনি এটা কিবা এটা বাৰ্তা দিয়ক, আপুনি আপোনাৰ ফালৰ পৰা কি ক'ব? মোৰ ফালৰ পৰা ক'বলৈ গ'লে তেওঁলোকে অতীতক পাহৰি গ'লে তেতিয়া আমি এটা অন্ধকূপ কাৰাগাৰত সোমোৱাৰ লেখীয়া হ'ব। হৈ আছে দেই, এতিয়া আগৰ বিহু গীত মাত নাই, আগৰ বিহু সুৰ সঞ্চাৰ নাই, আগৰ সাজ পোছাক নাই, আজিকালি বিভিন্ন ডেকেট সাজ পোছাক ওলাবলৈ ধৰিলে, সেইভাগলৈ এইটো সংস্কৃতি আৰু হেৰি হ'লে যাবগৈ, লুপ্তপ্ৰায় হ'ব। কিন্তু আমাৰ অসমীয়া জাতিখিনিয়ে লুপ্তপ্ৰায় হ'বগৈ, এইখিনি বাকী অন্য জনগোষ্ঠী কেতিয়াও নহয়। কাৰণ মই লখিমপুৰ ফাল ভোট এইবাৰ যাব নোৱাৰিলোঁ পইচাৰ অসুবিধাৰ কাৰণে। তাত অইন তেওঁলোকৰ যিটো জনগোষ্ঠী যিটো ডান্স সাজপাৰ সেইটোকে পালোঁ। মণিপুৰ গৈছোঁ, তেওঁলোকে আমাৰ ৰংঘৰ সিহঁতে সেইমতে ইয়ালৈ আহিছে। আপোনাৰ তিৱাখিনি আনিছোঁ গোভাবিলৰ পৰা, তেওঁলোকৰ মতে আহিছে। ত্ৰিপুৰীখিনি আনিছোঁ, তেওঁলোকৰ মতে আহিছে। ৱেষ্ট বেংগলৰ পৰা আনিছোঁ ৰংঘৰ পাকলৈ আমি ৰংপুৰ মেলাখনলৈ, তেতিয়াও আমি তেহেঁতৰ মতে আহিছে। গৈ থৈ আমিহে এতিয়া বিজতৰীয়া হৈছোঁ, এইখিনি চবেই জাতীয় হৈছে, বিজতৰীয়া হৈছোঁ আমি। তাৰপিছতে লাষ্ট আপুনি বৰ্তমান সাম্প্ৰতিক সময়ত কোনকেইটা সংগঠনৰ লগত কেনেকৈ জড়িত, আপুনি কি পদবীত আছে? এতিয়া মই পূৰ্বাঞ্চল টাই সাহিত্য বা নামটি আঞ্চলিকৰ সভাপতিত আছোঁ। তাৰপাছত সদৌ অসম টাই যুৱক পৰিষদৰ উপদেষ্টাত আছোঁ আৰু লাচিত সেনাৰ উপদেষ্টাত আছোঁ। হয় হয়, সেই তিনিটা মানে। আৰু বিহুৱা সন্থা বিহু সুৰক্ষা সমিতিত মই নাই, কাৰণ তাত মই এটা ভুল পালোঁ। হয়, গতিকে মই নাই। বিহুক সুৰক্ষা কিয় দিব লাগে? হয়, জাগাত বিহুৰ তেজ আছে, চনত ওলাই আহিব। বিহু নিজে নিজে সুৰক্ষিত, যদিহে সুৰক্ষিত, তাকো সুৰক্ষাটো দৰকাৰ নাই নহয়। এইটো কেনেকুৱা কথা হ'ল বিহু সুৰক্ষা দিয়াটো? আমি জানো বিহু সুৰক্ষা দিবলগীয়া নাই, কাৰণ নিজে চনতে ওলাই আহিব। জাগাত বিহুৰ তেজ আছে সি ওলাই আহিবই। জাগাত বিহুৰ তেজ সেই বিহু নাম এষাৰো গাব নোৱাৰে। যিটো আজি বিহু নাম এষাৰো গাব নোৱাৰে কোনো বাধ্যত, তেতিয়া আমি সেইটোকে হেৰিয়াৰ ভিতৰত নপুংসক বুলি ধৰিব। হয় হয় হয়। এতিয়া আমি শেষ একেবাৰে লাষ্ট, আপুনি আপোনাৰ মুখৰ পৰা এনেকুৱা এটা মই শুনিবলৈ বিচাৰিছোঁ, আগৰ পুৰণা বিহুগীত যোজনা, যিটো এতিয়া যোজনাই হওক বা বিহুগীতেই হওক, এটা যোজনা গালেও হ'ব, আপুনি মানে কোনো এতিয়ালৈকে শুনা নাই। ধৰি লওক আমি বহুত মঞ্চত বিহু চাইছোঁ আগৰ দিনৰ বিহু। আমিতো আগে হুঁচৰি গাওঁ, ঢুলীয়া ঘূৰণা চাপৰটো মাৰে, তাৰপিছত নাচনী চাপৰ মাৰে, তেতিয়া যোজনা দিয়ে একদম খোলাকৈ কওক। যোজনা তেনেকৈ দিয়ে, ঢোলৰ চাপৰ মাৰি ঢুলীয়া ওলালৈ, ঐ নাচনী কলৈ গ'ল, নাচনী গৈছিলে পানী আনিবলৈ, ঐ ঘাটতে গধূলি হ'ল। সেইটো চাপৰ ছিগিলে নোলাবও পাৰে তাই, কাৰণ পানী লৈ গোটেই সাজ কটাৰ কথা আছে। এইটো যোজনা দিলে। ওলাল টাকি মাৰি হাবি ফুটুকি বন কুকুৰা, ওলাল টাকি মাৰি তৰা, ওলাল টাকি মাৰি আমাৰ নাচনী ৰাইজৰ মাজৰে পৰা, নোলাবও পাৰে। তৃতীয়টোত কিন্তু তৃতীয়টোত দিলে আৰু যোজনা, জিলিকি আহিলে মাৰে নাও এখনি, জিলিকি আহিলে টিঙে ঐ নাচনী, জিলিকি আহিলৈ আমাৰ ঐ নাচনী সেউতা ফলাতে চিন। তেতিয়া আকৌ হাতীয়া বিহুটিৰ ফালৰ পৰা এই বিহুখিনি নাচনী আহিব। আপুনি আৰু এটা আমাক গাই শুনাব নেকি? এই
যিটো আগৰ পুৰণি দিনৰ মুকলি বিহুত পথাৰৰ মাজত ডেকা ল'ৰা জিউচি আৰু গাভৰু ছোৱালীৰ মাজত যিটো চুপতি হৈছিলে তাত যিটো বিহু নাম চলিছিল তেনেকুৱা ধৰণৰ তেনেকুৱা সেইটো মুকলি বিহু এটামান দুফালে দুটা মুকলি বিহুটো হ'ল এই হাবিখনৰ এইপাৰ থাকে যুৱতীখিনি ইফালে থাকে যুৱকখিনি যৌৱনৰ মাদকতাত যিটো গীত গোৱা হয় তেওঁলোকে তেতিয়া এফালৰ পৰা গালে পাৰে উৰিলে কৰেচন কনোৱা ঐ পাখিয়ে নললে ঘূৰ তাৰে লগত উৰিলে বগাকৈ বগলী ঐ জোৰে পাতি তাৰো সমান নহলো আমি সিফালৰ পৰা উত্তৰ দিলে পাৰে উৰিলে কালিন্দী ভোমোৰা ঐ তললৈ পেলালে ছায়া ঐ আজি ৰাতি সামাজিকত তোমাক মই দেখিলো ঐ কোনজন ঈশ্বৰৰ মায়া এইবিলাক মুকলি বিহুত যুৱক যুৱতী এতিয়া ছটাৰ ভিতৰত আমাৰ ইয়াতো হেৰিয়াৰ লগত মুকলি বিহুৰ সম্বন্ধ নাই ছটাৰ বিহু আহিলে গালে আপোনাৰ ঘৰত কোনে দিলে চেতে গৈ বহাগে পালেহি ফুলি লৈ ভেবেলি লতা কনুকৈ থাকিলে উৰকৈ নপৰে বহাগৰ বিহুৰ কথা বহাগী তোমাৰ নাম তুমি আমাৰ দেহা জান তোমাকে লগত লৈ বহাগতে বিহু এইবিলাক মাৰ্জিত কিন্তু প্ৰত্যেকৰ লগত সম্বন্ধ আছে আকৌ দেই সম্বন্ধ আছে তাৰপৰা ইফালৰ পৰা এইটো গালে মাছে মাৰো আনাগৈ জাকৈ খালৈ আনাগৈ নেখাওঁ আমি সুদা ভাত জাকৈ চুচি আনাগৈ জেৰেঙালৈ পুঠি মাছ এতিয়া খুৱাই নহয় আকৌ বিহুতি ফালে আহিলে যদি আপোনাক খুৱাই তেনে বিহুতি উত্তৰ দিব যদি নোখোৱাই উত্তৰ নিদিয়ে যদি খুৱাই তেনে উত্তৰ দিব যে বহাগৈ পতে বহাগৈ জাকৈ চুচি আনোগৈ জেৰেঙাৰ পুঠি মাছ ভাজি পুৰি দিমেহি বিৰাট বহি খাবা দাদা পঁইতা ভাতটো বতৰৰ ভাত গতিকে সেইখিনিকে জানিব লাগিব সেইখিনি হ'ল ছটাৰ বিহুৰ কথা এইখিনি মাৰ্জিত আৰু সেইখিনি জৰুৰী গতিকে আমি কিছুমান বিহু মঞ্চতে গাব লগাত পৰে গাইছো কিন্তু সৰু ল'ৰা ছোৱালীৰ আমি অলপ বিপদ থাকোঁ কিন্তু কৃষ্টিটো ৰক্ষা কৰিবলৈ যাওঁতে আমি সেইখিনি কৰিব লগা আমাৰ মানে সাক্ষাৎকাৰটো শেষ কৰিম বুলি ভাবিও আপোনাৰ লগত কথা পাতিলে আমাৰ কথাবোৰ ওলাই গৈ থাকে মানে আপুনি যিহেতু বিভিন্ন ধৰণৰ কামৰ লগত জড়িত হৈছিলে আপুনি অসমৰ বাহিৰত ভাৰতৰ বাহিৰত কিছুমান ঠাইত গৈছিলে বিদেশ ভ্ৰমণ কৰিছিলে আপুনি চমুকৈ বিদেশ ভ্ৰমণলৈ কৈছিলে MP কোটা দ্ৰুপদ বৰগোহাঁইৰ লগত হয় তেতিয়া থাইলেণ্ড ভ্ৰমণ কৰিবলৈ আছে মুনমুন চুনখাম প্লেনখনে নিলে নি পুনে তাত থাইলেণ্ডত নমালে তেওঁলোকে ফ্লেগত আমি চেলুট পুনে ডক্টৰ আমাক পৰীক্ষা কৰি চাইছে কিবা বীজাণু আহিছে নেকি তাৰপাছত তেওঁলোকক ফ্লেগত চেলুট দিছোঁ ফ্লেগত চেলুট দিয়াৰ পাছত আমাক ৰিচেপশ্যন কাউণ্টাৰলৈ নিছে তাত ৰিচেপশ্যন কৰি তেতিয়া আমাক এখন চেক বুক দিছে আৰু আমাৰ পইচাখিনি তেওঁলোকে জমা ৰাখিছে আপুনি কোনোবা এখন হোটেলত চাহ খালে তাৰ চেক বুক এটা পাতে কেইটকা খালে কিমান লুং খালে বা কিমান চং খালে দি দিলে বছ আপুনি গুচি আহিলে তাৰ যেতিয়া আপুনি আহিব হ'ব সেই চেকবুক আকৌ তাত জমা দিব আপোনাৰ যিটো পইচা লৈ গুচি আহিব MP দ্ৰুপদ বৰগোহাঁই যোৰহাট লোকসভা সমষ্টিৰ যেতিয়া MP আছিলে তেতিয়া তেওঁৰ কোনটো কাৰ্যকাল তেওঁতো দুটা কাৰ্যকাল পাইছিল হেৰি হ'ল এইটোৰ তেওঁৰ 86 ন ঠিক আছে তেতিয়া আপুনি থাইলেণ্ড গৈছিল আৰু কোনোবা ঠাইলৈ গৈছিলে নেকি আৰু অনলাইন ৰাজ্যত নেপাল গৈছে হয় নেপাল গৈছে মানে নামটি আছিলে চকিদাৰ যে এইটো হেৰি নামটি মুছলমান ঘৰলৈ আছে টিকাৰাম তাৰ লগত যোৱা নেপাল কিন্তু তাত ভাল পালোঁ তাত মানুহখিনি চব হিন্দু আৰু তাত হিন্দুবোৰ বামুণীয়া সমাজ আৰু বৰ মাৰ্জিত হেৰিবিলাক নাইতে উদ্ভণ্ডালী কথাবিলাক আমাৰ যদি ভাৰততে অলপ অৱশ্যে সেইটো চাই দিব আমি ভাৰতৰ মানুহৰ চেকটো বেছি যেন ভাবোঁ কিন্তু তাত সেইটো নাই এতিয়া আমি শেষ প্ৰশ্ন এটা সুধি আজি শেষ কৰিম আপুনিতো মোৰ মতে এজন বিশেষভাৱে শিল্পৰ লগত জড়িত শিল্পী হয় আপুনি চৰকাৰৰ পৰা আজিলৈকে কিবা সা সুবিধা পাইছে নেকি একো নিদিলে ঘৰটো দিয়া নাই এই বৃদ্ধ পেঞ্চনটো দিছে এতিয়া কাৰণ মই যে কমিউনিষ্ট পঞ্চায়ত AGP কংগ্ৰেছ গতিকে মোক ভাল নাপায় কাৰণ তেওঁলোকৰ বিপক্ষে কওঁ নহয় বিপক্ষে কোৱা কাৰণে মোক ঘৰত নিদিয়ে তাৰপিছত চন্দ্ৰেশ্বৰ গোহাঁই বুলি এজন আছিলে শিৱসাগৰ কোৰ্টৰ তেওঁ ছেছন জজৰ পেছকাৰ আছিলে তাৰপিছত তেওঁ ৰিটায়াৰ কৰি উকিল হ'ল তেওঁ তেতিয়া ক'লে তাৰপিছত পেঞ্চনত DNL চাবলৈ স্কুল চাবলৈ আছে ডিচিক দিয়া তেতিয়া চিদানন্দ বৰুৱা আছিলে চাই পেঞ্চনটো দিছে
সেইটো পেঞ্চনে এতিয়া বৃদ্ধ পেঞ্চন বৃদ্ধ পেঞ্চন এনেকৈ মই 2 পইচা বেছি পাওঁ বৃদ্ধ পেঞ্চনটোতো যিকোনো বৃদ্ধ মানুহে পায় মই সেইটো কথা ক'লে নাই আপোনাক সুধিছো আপুনি শিল্পৰ লগত জড়িত কাৰণে শিল্পী পেঞ্চন পাইছে নিদিলে দৰখাস্ত বহুত কৰা হ'ল নিদিলে কিন্তু লাগি আছো এই ৰুদ্ৰাক্ষ গগৈবিলাকনক তেওঁক এই বকুল বনটো দিলে চিত্ৰ বনটোৰ কাৰণে মই বহুত সাক্ষাৎকাৰটো লাগি আছে তেওঁলোকে দিয়া নাই চিত্ৰ বনটো এইটো বিভিন্ন সত্ৰীয় নৃত্য বা অন্য নাচ বাগৰ এইটো জৰিয়ত আৰু আমি যিমান দূৰ গম পাইছো আৰু আপোনাৰ স্থানীয় মানুহৰ পৰা যিমান দূৰ আমি জানিব পাৰিছো আপোনাক বিভিন্ন সামাজিক সংগঠনে আপোনাক সম্বৰ্ধনা জনাইছে বিভিন্ন সংগঠনে আপোনাক মাতি নি সন্মান জনাইছে সামাজিক অনুষ্ঠানসমূহে তেওঁলোকৰ কৰ্তব্য কৰিছে বুলি আমি ভাবিছো সামাজিকে কৰিছে যিহেতু মিছা ক'ব নাপায় সামাজিকে মোক যথেষ্ট সম্বৰ্ধনা জনাইছে সহায় কৰিছে প্ৰায় এইবিলাক সামাজিক হয়তো কোনোবাই আৰ্থিক সহায় কৰিছে নেকি দুই একে ধৰিলে ক'ৰবালৈ যাবলৈ টকা পইচা সহায় কৰি পঠিয়াই সামাজিক সংগঠন কোনোবাই আৰ্থিক সহায় কৰিছে নেকি নাই কৰা সামাজিক সংগঠনে সন্মান জনাইছে আপোনাৰ সম্বৰ্ধনা জনাইছে ঠিক আছে আৰ্থিকৰ ক্ষেত্ৰত বিশেষভাৱে দায়বদ্ধ চৰকাৰ কিন্তু ক'ৰবালৈ যাবলগীয়া হ'লে বোলে আজি শদিয়া যাবলৈ গুৱাহাটীৰ পৰা দিল্লী যাবলৈ তেতিয়া তেওঁলোকে সংগঠনৰ পৰা 2-4 পইচা তুলি ভাড়াটো দি পঠিয়াই হয় বিশেষকৈ আৰ্থিক দায়বদ্ধতাটো চৰকাৰ তেওঁলোকে দি পঠিয়াই এইবিলাকে যেনিবা মই কৰিব নালাগে তেতিয়া তেওঁলোকে তাৰ ছাত্ৰ সংখ্যা আহিব তাৰ সাহিত্য বা আহিব যে আপুনিতো আমুকলৈ পাইছে টকা পইচাটো নাই তেতিয়া এই সংগঠনৰ এটা ফাণ্ড আছে আমাৰ এটা ফাণ্ড আছে ডাকঘৰ বেংকত তাৰ পৰা পইচাটো ছেক্ৰেটাৰী উলিয়াই প্ৰত্যেকটো সংগঠনৰ পৰা 1000-1500 কিমানটো আপ ডাউন খৰচা লাগে থকা বুলি দি সেইভাগে পঠিয়াই সেইটোতে মই এই সংগঠনকেইটাৰ ওপৰতেই নিৰ্ভৰ কৰি মই ভ্ৰমণত মই ঘূৰি আছো ঠিক আছে আজি আমাৰ সাক্ষাৎকাৰটো আমি শেষ কৰিছোঁ আপোনাক আপুনি ইমানকণ সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ মই ধন্যবাদ আপোনালোকৰ যে সাক্ষাৎকাৰ পালোঁ মই আৰু ইমানখিনি কথা পাতিলে পালোঁ হিষ্ট্ৰীৰ পৰা গোটেইখিনি হয় আৰু বহুতখিনি কথা হয়তো পাতিবলৈ থাকি গ'ল আমাৰ সময়ৰ অসুবিধাৰ কাৰণে আমি বহুতখিনি কথা আপোনাৰ পৰা জানিবলৈ নাপালোঁ কিন্তু মই যিমান পাৰোঁ আপোনাৰ পৰা চেষ্টা কৰিলোঁ আপোনাৰ এই বিশাল ব্যক্তিত্ব আৰু এই জ্ঞান পৰিধিৰ মাজৰ পৰা আমাৰ দৰ্শকসকলৰ কাৰণে আৰু আমাৰ কাৰণে ভাল ভাল কথা কিছুমান আমি কাঢ়ি ল'বলৈ চেষ্টা কৰিলোঁ কিন্তু সময় কমৰ কাৰণে আপোনাৰ বহুত কথা থাকি গ'ল ভৱিষ্যতে সুবিধা পালে আকৌ আমি আপোনাৰ লগত কথা দিম মাতিব মই আহিম সেইটো কাৰণে মই আপোনালোকৰ ওচৰত চিৰ কৃতজ্ঞ সদায় মোক পাব মই আপোনালোকক সদায় পাই থাকিম বুলি আশা ৰাখিলোঁ শ্ৰোতা দৰ্শকসকল আজি আমি পূৰ্ণানন্দ গগৈদেৱৰ লগত কথা পাতিলোঁ তেখেতৰ বিশাল ব্যক্তিত্ব তেখেতৰ শিল্পী জীৱন তেখেতৰ সাহিত্য আৰু টাই সংস্কৃতিৰ লগত জড়িত জীৱন আৰু তেওঁৰ সংগ্ৰামী জীৱনৰ বিষয়ে আমি জানিব পাৰিলোঁ গতিকে ভৱিষ্যতে এই কথাখিনিয়ে আপোনালোকক অলপ হ'লেও উপকৃত কৰিব বুলি আমি ভাবিছোঁ আমাৰ কথা বাৰ্তাখিনি যদি আপোনালোকে চাই ভাল পালে তেন্তে আমাক লাইক আৰু শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ